বেহাৰৰ ৰেচিপিৰ কাৰণে মই ৰাখিছোঁ। এইফালে মই মাছটো অকণমান ভাজি লৈছোঁ, মানে মই দেখুওৱা নাই, আপোনালোকক সকলোৱেতো জানে। আৰু এইটো বেহাৰ মই পেষ্ট বনাই লৈছোঁ, আৰু এইফালে মই 2টা বিলাহী এনেদৰে পেষ্ট বনাই লৈছোঁ। এইটো বহাই দিছোঁ, কেৰাহীটো গৰম হ'লে ইয়াত মই তেলটো দি দিম। গৰম হ'ল, ইয়াতে মই তেল দি দিছোঁ, আধা কাপ হয়, ইয়াতে মই তেলটো দি দিছোঁ। এইফালে মই ৰহুন আৰু পিঁয়াজৰ পেষ্ট এনেদৰে বনাই ৰাখিছিলোঁ, সেইটো মই ইয়াতে দি দিম। ইয়াতে মই মছলা দি দিম এতিয়া। নিমখ দি দিছোঁ এচামুচ, জিৰা ধনিয়া এচামুচ দি দিছোঁ, ইয়াতে মিক্স কৰি ৰাখিছিলোঁ মই এচামুচ দি দিছোঁ, হালধি এচামুচ, জলকীয়া গুড়ি এচামুচ, আৰু অকণমান দি দিছোঁ জলকীয়া। জলকীয়াটো কম খালে আপোনালোকে কমকৈও দিব পাৰে। অকণমান লাৰি মই ইয়াতে বেহাৰটো পেলাই দিম। এনেদৰে লাৰি বিলাহী পেষ্টটো মই ইয়াতে দি দিছোঁ, দি অকণমান লাৰিম মই এনেদৰে। এয়া লাৰা হ'ল বিলাহীটো, অকণমান মই বিলাহীটো এনেদৰে লাৰি লৈছোঁ, তাত মই বেহাৰৰ পেষ্টটো ইয়াতে দি দিছোঁ মই গোটেইখিনি। দি এইখিনি অকণমান আৰু লাৰিম, এনেদৰে মই লাৰিম, লাৰি কিনে ইয়াত মই অকণমান পানী দিম। এয়া এনেদৰে লাৰি মই ইয়াত মই গোটা জলকীয়া কেইটামান দি দিম, গোটা জলকীয়া কেইটামান দি দিছোঁ। ইয়াত মই অকণমান পানী দি দিছোঁ, ইয়াত মই অকণমান লাৰি পানী দি দিছোঁ। এতিয়া ঢাকনিটো মই মাৰি দিম। এয়া মই ঢাকনিটো অলপ সময় মাৰি দিছোঁ। মই অকণমান লাৰি ইয়াতে মই মাছটো পেলাই দিম। এয়া মই মাছটো ইয়াতে দি দিছোঁ, মই দি অকণমান দেৰি কাৰণে মই হ'বলৈ দিম। ওপৰত মই ইয়াতে মই ধনিয়া কাটি থৈ দিছোঁ, ওপৰত ধনিয়া অলপ দি দিছোঁ। এয়া মই ধনিয়া দি দিছোঁ, ধনিয়া দি মই অকণমান সময় হ'বলৈ দিছোঁ ইয়াতে ঢাকনিটো মাৰি। মোৰ ৰেচিপিটো ৰেডি হৈছে। এতিয়া মই অকণমান প্লেটত উঠাই লওঁ, কেনেকুৱা হৈছে চাই লওঁ। অকণমান খাই লওঁ, মানে তেতিয়া মই ক'ব পাৰিম আপোনালোকক কেনেকুৱা বা হৈছে। বহুত টেষ্টি হৈছে দেই। আপোনালোকৰ কাৰণে মই নতুন নতুন ৰেচিপি লৈ আহোঁ, সেইটো কাৰণে মোক কমেণ্টত জনাবচোন, আৰু মোক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব।